হেল্ল' মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যে একেবাৰে শুই উঠি ভিডিঅ'টো আৰম্ভ কৰিছোঁ কিন্তু দেই এইফালে চক এজাক বৰষুণ দিলে, ডাঙৰকৈ বৰষুণ এজাক দিছিলে, এতিয়া কিন্তু চিপ চিপকৈহে দি আছে। এইফালে চাওকচোন ফুলবিলাক একেবাৰে শুকাই গ'ল, দুদিনমান ধৰি যে কিমান ৰ'দ দিছিলে নহয়, ৰ'দত ফুলবিলাকো শুকাই গ'ল, আমিও হয়তো শুকাই গ'লোহেঁতেন ফুল হোৱা হ'লে। আৰু এতিয়া শুই উঠিয়ে যিহেতু ভিডিঅ'টো আৰম্ভ কৰিলোঁ, ঘৰটো ঝাৰু দিলেও নহয় জানো, আৰু ঘৰটো ঝাৰু দিয়াও এতিয়া হৈ গ'ল। এইফালে চক হাজবেণ্ডে পূৰা উভতি পেলাই শুই আছে, খিৰিকীখন খুলি দিওঁ বাপেকে উঠিলেও উঠক নহয় জানো। আৰু এইফালে চাওকচোন দেউতাই লগাইছিলে দাংবডি, ৰ'দত যে হালধীয়া হৈ গ'ল পাতবোৰ ফুলবোৰৰ দৰে। আৰু মই এতিয়া যাওঁ গা ধুবলৈ, আৰু গা ধুই আহি আপোনালোকক লগ পাই আছোঁ নহয় জানো। আৰু এতিয়া মই গা ধুই আহি গ'লোঁ, আৰু এইফালে চক দেখাজনৰ ওচৰত সকলোৱে যেন ভালে কুশলে থাকক তাৰে কামনা কৰিলোঁ। এতিয়া মই বনাওঁ ৰুটি। এইফালে চক গৰম পানীৰে ৰুটি বনায়, কোনেনো বনায়, এয়া ৰুটি হৈ গ'ল, খাবলৈও হৈ গ'ল। এইফালে চক হাজবেণ্ডে খায়ো আছে। আৰু এতিয়া যে কি কৰোঁ নহয়, ইমান যে আমনি লাগিছে, ডাৱৰীয়া কৰিলেও দিগদাৰ, ৰ'দ দিলেও দিগদাৰ নহয় জানো। কিন্তু মোৰ যে বেছিকৈ ডাৱৰীয়া কৰিলে ভাল লাগে, একদম শুই কিমান যে ভাল পাওঁ, মোবাইল চাই শুই লওঁ অকণমান দেৰি নহয় জানো। আৰু এতিয়া মই মোবাইল চাই শুই আছিলোঁ। এইফালে চাওকচোন টিউশ্যন ছাৰ কৰি আহিলে নহয় দুটা ষ্টুডেণ্ট। আজি কিন্তু ছানডে আছিলে, তথাপিও আহিলে, এক্সাম চলি আছে বোলে, আৰু অলপ গেম খেলিলোঁ। আৰু এইফালে চক আম কাটিলোঁ চকল কৰি, ইমান যে মজা লাগিছে নহয় আমটো খাই, মিঠা আৰু টেঙা আছিলে আমটো, ভিনদেউৱে আনি দিছিলে আমাক আম। আৰু এতিয়া আম খাই লওঁ নহয় জানো, তাৰপাছতে লগ পাই আছোঁ দেই। আৰু এইফালে এতিয়া আমো খালোঁ, আম খাই উঠি এবাৰ ভাত খাই মেলি আজৰিও হ'লোঁ। আৰু আজৰি হৈ আকৌনো কি কৰোঁ, দুটাই এনেকৈ ধেমালি কৰি আছোঁ, মই জোকাই আছোঁ ব'লক চিনেমা চাব যাওঁ ৰঘুপতি, ব'লক চিনেমা চাব যাওঁ ৰঘুপতি বুলি কৈ আছোঁ। তাৰ কৈছে নিনো বুলি। আৰু এতিয়া হৈ গ'ল সন্ধিয়া, যাম বুলি ভাবিছিলোঁ পকৰি আনিবলৈ, কিন্তু যোৱা নহ'ল, দোকানখন বোলে বন্ধ, ৰাস্তাতে ক'লে মানুহ এজনে। আৰু এইফালে চক হাজবেণ্ডে আনি দিলে দুটা সৰু ব্ৰেড, ভাবিলোঁ ব্ৰেডকেইটা অলপ বেলেগকৈ কৰি খাওঁ নহয় জানো। এইফালে চক পিঁয়াজ আৰু জলকীয়া কাটি ল'লোঁ, আৰু চিকুটকণ তেল দি দিলোঁ। এইফালে ব্ৰেডখিনিও অলপ মানে ব্ৰেড দুখনৰ মাজত আলু পিটিকা ভৰাই দিলোঁ। তেনেহ'লে আজিলৈ আহিছোঁ দেই, বাই বাই।